মই দেৱজিৎ মহন্ত আপোনাৰ কাষলৈ আহিছোঁ বিষয়টোক লৈ চাওক আপোনালোকৰ এই মুহূৰ্তত কৈছোঁ যে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ কথাই হওক লগতে ৰাজ্যিক সভাপতিৰ কথাই হওক এই কথাখিনিয়ে ৰাইজক কিন্তু অকণমান দুখ দিছে অকণমান নহয় বাৰুকৈ দুখ দিছে তুচ্ছ তাচ্ছিল্য কৰা বুলি ৰাইজে আজি অনুভৱ কৰিছে সামাজিক মাধ্যম খুলিব নোৱাৰে ফেচবুক টুইটাৰ সকলোতে যথেষ্ট কঠোৰ সমালোচনা হৈছে গতিকে বিষয়টো যিহেতু আজি তাৰিখত ৰাইজে বিচাৰিছে যে দাম নিয়ন্ত্ৰণ হওক সকলো বিষয়তে দাম নিয়ন্ত্ৰণ হওক সামগ্ৰীৰ দাম নিয়ন্ত্ৰণ হওক এই পূজাৰ বতৰত বহুত আজি কালি আপুনি আমাৰ সাংবাদিকসকল ইখনৰ পৰা সিখন বিপণীলৈ গৈছে পূৰ্বৰ সেই আড়ম্বৰ নাই পূৰ্বৰ সেই বিক্ৰী বাৰ্তা নাই সাংঘাতিক ধৰণৰ এটা অৱস্থাৰ মাজত সকলো তাৰপিছত যদি আপোনাৰ ইয়াত একেবাৰে যদি গুৱাহাটীৰ কথাই কওঁ আপোনাৰ যদি উত্তৰ পাৰৰ পৰা কোনোবা এগৰাকী ইয়ালৈ আহে নৰ্থ গুৱাহাটীৰ পৰা যদি কোনোবা এগৰাকী আহে তেখেতৰ ইয়াত বিপণী আছে বাইক লৈ তেখেতৰ আমদানিতকৈ তেখেতৰ খৰচ ইয়াত বেছি হৈ আছে গতিকে এই বিষয়বোৰ কোৱা উচিত আছিলনে আৰু এই দাম নিয়ন্ত্ৰণৰ ক্ষেত্ৰত চৰকাৰে সঁচাই পদক্ষেপ ল'বনে প্ৰথম কথা যি দুগৰাকী বাইত আপোনালোকে আমাৰ নেতাৰ দেখাইছে মই তেখেতসকলৰ কথাখিনিক পৰ্যালোচনা কৰিবলৈ যোৱাৰ আগতে এই মূল্যবৃদ্ধিটো কিয় হৈছে বা মূল্যবৃদ্ধিটো খনিজ তেলৰ বিশেষকৈ পেট্ৰল আৰু ডিজেলে কেনেকৈ কমাব পাৰি সেই বিষয়ত কিছু কথা উনুকিয়াব বিচাৰিছোঁ আজি যদি চাই আন্তঃৰাষ্ট্ৰীয় বজাৰত 1 লিটাৰ মানে 1 বেৰেলৰ দাম খনিজ তেল যেহেতু বেৰেলত হয় 1 বেৰেলৰ দাম নিয়াৰ এবাউট $82 per dollar 1 বেৰেলৰ দাম তাৰমানে 1 বেৰেল মিন্স ভাৰতীয় বজাৰত 159 লিটাৰ পেট্ৰল গতিকে তাক যদি আমি ভাৰতীয় টকাৰ হিচাপত ক্যালকুলেট কৰোঁ তেতিয়াহ'লে প্ৰায় নিয়াৰ এবাউট 40 টকা মান 1 লিটাৰ খাৰুৱা তেলৰ দাম পেট্ৰলৰ দাম হয় তাৰমানে আমি বুজিলোঁ যে 60 টকা তাত অতিৰিক্তকৈ কৰ সোমাই আছে ইয়াৰে মেজৰ কৰটো হৈছে দুটা হয় এটা হ'ল যিটো ৰাজ্য চৰকাৰে যিটো ভ্যাট লয় ৰাজ্য চৰকাৰৰ কৰ আৰু এটা হ'ল কেন্দ্ৰীয় কৰ এতিয়া যদি হস্যমেধিভাৱে ইয়াৰ দাম হ্ৰাস কৰিব লগা হয় তেতিয়াহ'লে এই কৰটো কমাব লাগিব যেহেতু আমি অসমৰ প্ৰসংগত এই কথাখিনি আলোচনা কৰি আছোঁ আপুনি যদি লক্ষ্য কৰে কোভিডৰ সময়ত আমি 5 টকা উপকৰ লৈছিলোঁ আৰু 2021 চনৰ মাৰ্চত এই 5 টকাটো উঠাই দিয়া হৈছে আৰু এইখিনি কথা কৈ মই এনেকুৱাকৈ ক'ব খোজা নাই যে অসমত পেট্ৰলৰ দাম বেছি হোৱাটোক মই সাবষ্টেনচিয়েট কৰিব খোজা নাই এতিয়া যদি আমি চাওঁ ভাৰতৰ টোটেল ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত যে 38খন আছে এই 5 টকাটো কমাই দিয়াৰ পিছত তলৰ ফালৰ পৰা অসমৰ স্থান হৈছে পঞ্চম অৰ্থাৎ 33 গতিকে এইটো এনেকুৱা হয় যে এই সৰ্বভাৰতীয় পৰ্যায়ত যেহেতু মূল্যটো নিৰ্ধাৰণ হয় আৰু এই গোটেই বিষয়টো যদিও ভৰতনাৰায়ণ ডাঙৰীয়াই কৈছে যে এইটো সদস্য যদি কেন্দ্ৰীয় চৰকাৰ বা ৰাজ্য চৰকাৰৰ থাকে কৰিব পাৰে মই তেখেতৰ জ্ঞাতাৰ্থে উনুকিয়াও যে 2010 চনত পেট্ৰল আৰু পেট্ৰলিয়াম মন্ত্ৰালয়ক ডিৰেগুলেশ্যন অৰ্থাৎ বজাৰৰ মাৰ্কেট আন্তঃৰাষ্ট্ৰীয় বজাৰৰ উঠা নামৰ ওপৰত ভিত্তি কৰি নিৰ্ধাৰণ কৰাৰ কাৰণে সেই সময়ত মনমোহন সিং নেতৃত্বাধীন চৰকাৰে এই অনুমতিটো প্ৰদান কৰিছিল তাৰপিছত 2000 তেতিয়া প্ৰতি মাহৰ 1 তাৰিখে নিৰ্ধাৰণ হৈছিল তাৰপিছত 2017 চনত প্ৰত্যেক দিনে নিৰ্ধাৰণ হয় এই কথাখিনিত এটো হস্যমেধিভাৱে মই ক'লো যে তাত যদি ৰাজ্য চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰে কিছু কমাব লাগিব ইতিমধ্যে আমাৰ ৰাজ্য চৰকাৰে কিন্তু কমাই দিছে আৰু হয়তো এনেকুৱা এটা চিন্তা চৰ্চা চলি আছে যেহেতু মই দলীয় প্ৰতিনিধি চৰকাৰী প্ৰতিনিধি নহয় মই সেই কাৰণে ক'ব নোৱাৰিম কিন্তু এই ক্ষেত্ৰত কেনেকুৱা ব্যৱস্থা ল'ব পাৰে কমাব পাৰে নেকি চাব দ্বিতীয়তে মই এটা কথা কওঁ যেহেতু আৰু তিনিটা উপায় থাকে পিছৰ পৰ্যায়ত হয়তো আহিম তাৰে ভিতৰত এই তিনিটা উপায় হৈছে হয় জিএসটিৰ আণ্ডাৰত পেট্ৰলিয়াম মন্ত্ৰালয়ক আনিব পাৰি নেকি ই কাৰ ব্যৱস্থা প্ৰচলন কৰি কেনেকৈ কমাব পাৰি আৰু 3 নম্বৰটো হৈছে ইথানল তিনকটাৰ মই ক'বলৈ যোৱাৰ আগতে এটাৰ বিষয় মই কম যেহেতু জিএসটি এই যেটো আমাৰ যদি চাই পেট্ৰলিয়াম মন্ত্ৰালয়টো জিএসটিৰ অধীনত নহয় 2019 চনত যেতিয়া 37 নম্বৰ এই আমাৰ জিএসটি কাউন্সিলৰ বৈঠক গোৱাত হৈছিল তেতিয়া কেন্দ্ৰীয় চৰকাৰে এটা প্ৰস্তাৱ আগবঢ়াইছিল যে পেট্ৰলিয়াম মন্ত্ৰালয়ক জিএসটিৰ অধীনত আনিব লাগে তেতিয়া সেই সময়ত কেইখনমান ৰাজ্য বিশেষকৈ যিবিলাক আমাৰ মেট্ৰপলিটান চিটিৰ অধীনত যিবিলাক ৰাজ্য আছে বিশেষকৈ মহাৰাষ্ট্ৰ দিল্লী ৱেষ্ট বেংগল ৰাজস্থান এই ৰাজ্যবিলাকে খুব বিৰোধিতা কৰিছিল এই কাৰণে বিৰোধিতা কৰিছিল যে তেখেতসকলে মেজৰ যেটো ৰাজ্যই যেটো কৰ লয় সেই কৰটোৰ পৰা তেওঁলোকে হেৰুৱাব কিন্তু এটা কথা ঠিক যে যেনেকৈ হস্যমেধি উপায় হিচাপে আমি ৰাজ্য বা কেন্দ্ৰীয় চৰকাৰে কমোৱাটোৰ মই কথা কৈছোঁ ঠিক তেনেদৰে
আমাৰ সময় কিন্তু সমাগত হৈছে আমি লং টাৰ্ম প্ৰজেক্টও ল'ব লাগিব আৰু সেই ক্ষেত্ৰত আপুনি মই দৰ্শকৰ জ্ঞাতাৰ্থে জনাব খুজিছোঁ যে আমাৰ এই যে আগষ্টত যি কেবিনেট বৈঠক হৈছিল অসম চৰকাৰত তেতিয়া অসম চৰকাৰে ঘোষণা কৰিছে যে অসম চৰকাৰে ই-কাৰ অৰ্থাৎ ইলেক্ট্ৰনিক কাৰৰ প্ৰচলনৰ কাৰণে বিভিন্ন আঁচনি ঘোষণা কৰিছে আনকি অসম চৰকাৰে এইটো ঘোষণা কৰিছে যে নাও অনৱাৰ্ডছ অসম চৰকাৰে যিয়ে পৰিবহণ ক্ৰয় কৰিব সেইটো ইলেক্ট্ৰনিক মাধ্যমৰ গাড়ী ক্ৰয় কৰিব আনকি কোনোবাই যদি টু হুইলাৰ এখন ইলেক্ট্ৰিক কাৰ টু হুইলাৰ ইলেক্ট্ৰিক কাৰ যদি এখন কিনিব খোজে তেওঁলোকক 20,000 টকা সাবসিডি 3 হুইলাৰ হলে 50,000 টকা 4 হুইলাৰ হলে 1.5 লাখ টকাৰ ৰাজসাহায্য আগবঢ়াৰ উপৰিও সম্পূৰ্ণৰূপে ৰেজিষ্ট্ৰেশ্যন ফি ৰেহাই দিব ইঞ্চুৰেঞ্চ ফ্ৰী ৰেহাই দিব ৰোড টেক্স ফ্ৰী ৰেহাই দিব হয় য'ত এটা সমস্যা আছে আমি তাক সমাধান সূত্ৰ উলিয়াব লাগিব ক'ব খুজিছিল হয় না মই এই বিষয়টোলৈ আপুনি কেইটামান কিবা এই বিষয়টোৰ সম্পৰ্কতে মই ক'ব খুজিছিলোঁ প্ৰথম কথা মই তেখেতক ধন্যবাদ জনাইছোঁ তেখেতে যিখিনি গুৰুত্বপূৰ্ণ কথা কৈছে আৰু মই চৰকাৰৰ প্ৰতিনিধি নহ'লেও দলীয় প্ৰতিনিধি মই তেখেতৰ কথাখিনি দলৰ জৰিয়তে চৰকাৰৰ মজিয়ালৈকে লৈ যোৱাৰ প্ৰয়াস কৰিম দ্বিতীয়তে মই এই প্ৰসংগত এইকাৰণে কৈছোঁ অসমত যদি ইণ্ডাষ্ট্ৰী উদ্যোগীকৰণৰ ক্ষেত্ৰত চাই সদায় তিনিটা প্ৰতিবন্ধকতা আহে তাৰে প্ৰথম প্ৰতিবন্ধকতাটো হৈছে আমি 7 দিনৰ 24 ঘণ্টাই বিজুলী নাপাওঁ দ্বিতীয়টো বজাৰ আৰু তৃতীয়টো হৈছে আমাৰ পৰিৱেশ মই বাকী দুটাৰ ক্ষেত্ৰত ক'বলৈ নাযাওঁ প্ৰথমটো যিটো বিজুলীৰ ক্ষেত্ৰত আমাৰ শক্তিৰ ক্ষেত্ৰত যেটো কথা আজি আলোচিত হৈছে এই ক্ষেত্ৰত খালি মই এটা কথা উনিকিয়াই থওঁ যে অসম যেহেতু মই দলীয় প্ৰতিনিধি সাহসীয় দলৰ প্ৰতিনিধি হিচাপে আহিছোঁ সেই কাৰণে মই এইখিনি কথা উনিকিয়াইছোঁ যে এটা আমাৰ যেতিয়া আজি কিছুদিন আগত যদি আপুনি চাই সংবাদ শিৰোনামাই দখল কৰিছিলে যেতিয়া গুজৰাট মডেল ল'ব খুজিছিলে তেতিয়া এনেকুৱাকৈ কোৱা হৈছিল যে প্ৰধানমন্ত্ৰী গৰাকী গুজৰাটৰ হোৱাৰ কাৰণে আমি গুজৰাট মডেল ল'ব খুজিছোঁ আচলতে সেইটো কথা নহয় অসম চৰকাৰে গুজৰাট মডেল এই কাৰণে ল'ব খুজিছিল যে গুজৰাট এখন ৰাজ্য য'ত তেখেতসকলক 15,000 মেগাৱাট প্ৰত্যেক দিনে প্ৰয়োজন কিন্তু তেখেতসকলে 25,000 মেগাৱাট উৎপাদন কৰে গুজৰাট এখন ৰাজ্য আপুনি যিটো আজি কথা কয়লাৰ কথা কৈছে গুজৰাট এখন ৰাজ্য য'ত এছিয়াৰ সৌৰ শক্তি 800 মেগাৱাট উৎপাদন কৰিব পৰা চাৰণকাট সৌৰ প্ৰকল্পটো আছে তেখেতসকলে 1200 মেগাৱাট গুজৰাটত সংস্থাপিত ক্ষমতা 40,120 এতিয়া কিমান বৃদ্ধি হৈছে গতিকে মই বুজি পাইছোঁ না মই এতিয়া মই দুইটা বিষয় কেনেকৈ সংপৃক্ত কৰি কথাবোৰ আগবঢ়াব লাগে সেইটো মই আপোনালোকৰ অনুমতি সাপেক্ষে আগবঢ়াব খুজিছোঁ 2005 চনত আমাৰ সোৱণশিৰি অৰুণাচল আৰু অসম সীমান্তত অৰুণাচলত যিটো সোৱণশিৰি যিটো প্ৰজেক্ট সেই প্ৰজেক্টটো বন্ধ হৈ আছে বিভিন্ন বাদ প্ৰতিবাদ হৈ পেলাই বন্ধ হৈ আছে কিন্তু আটাইতকৈ ইম্পৰ্টেণ্ট কথা মোৰ কাৰণে এইটোৱে যে তাৰ জৰিয়তে 2,000 মেগাৱাট আমি পাম আৰু 2,000 মেগাৱাট আমি পোৱা মানে আমাৰ উদ্যোগীকৰণ আৰম্ভ হ'ব তেতিয়া সংস্থাপন বৃদ্ধি হ'ব ঠিক আছে এতিয়া এটা সমূহ বাণিজ্যিক বিৰতিৰ পাছত আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ আমি আজিৰ পৰ্যবেক্ষণৰ শেষ অংশত আহি উপনীত হৈছোঁ মই আহিব খুজিছোঁ দেৱজিৎ মহন্ত আপোনাৰ কাষলৈ শেষত এই গোটেই বিষয়বোৰ আমি যিহেতু আলোচনা কৰিছোঁ যে জিএছটিৰ অন্তৰ্ভুক্ত কৰিলে কি লাভ হ'ব এনেধৰণৰ প্ৰসংগ তেখেতে কৈছেই যে হোৱাটো ভাল কিন্তু ৰাজ্যসমূহে এৰি দিব জানো এই কথাবোৰ আছে অসম এই ক্ষেত্ৰত অসমৰ স্থিতি কি হ'ব বা দলে কি ভাবিছে দলৰ মধ্যে কাৰণ দিলীপ শইকীয়াই সাংসদ দিলীপ শইকীয়াই ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক কালি এইবোৰ কথা তেখেতে কৈছে গতিকে এই কথাখিনি মই অকণমান আপোনাৰ পৰা জানিব খুজিছোঁ আপুনি আমি চাগে এই কথাটো আদৰণি জনোৱা উচিত যে জিএছটি কাউন্সিলত কেন্দ্ৰীয় চৰকাৰে আগভাগ লৈছে যে পেট্ৰলিয়াম মন্ত্ৰালয়ক জিএছটিৰ অধীনত আনিব লাগে এতিয়া প্ৰসংগটো আমাৰ উপৰোক্ত বক্তাগৰাকীয়ে মজুমদাৰ ডাঙৰীয়াই কৈছিলে যে ৰাজ্যবিলাকে কিমান সঁহাৰি জনাব যেতিয়াই জিএছটি ইমপ্লিমেণ্ট কৰা হৈছিল তেতিয়াও কিন্তু আপত্তি কৰিছিল বহু ৰাজ্যই তেওঁলোকৰ কম্পেনচেশ্যন লছ হোৱাখিনি কেনেকৈ কেন্দ্ৰীয় চৰকাৰে দিব তেতিয়া কেন্দ্ৰীয় চৰকাৰে এটা নিয়ম কৰিছিল যে পৰ্যায়ক্ৰমে প্ৰথম যিখিনি লছ হ'ব 100% দিব তাৰপিছত 75% তাৰপিছত 50% ঠিক তেনেকৈ যেতিয়া গোৱাত আলোচনা হৈছিল যে জিএছটিৰ যদি অধীনত আহে তেতিয়া আমি জানো যে জিএছটিৰ আটাইতকৈ সৰ্বোচ্চ স্ল্যাবটো হৈছে 28% তাৰমানে কেন্দ্ৰীয় চৰকাৰেও 28% ল'ব গতিকে কেন্দ্ৰীয় চৰকাৰে যদি 28% লয় ৰাজ্য চৰকাৰে 28% লয় ইট গোজ টু 56% গতিকে কেন্দ্ৰীয় চৰকাৰে এতিয়া এটা পৰিকল্পনা দিছিলে যে টাইম বিং আমি ৰাজ্য চৰকাৰৰ ৰাজ্যবিলাকক যে লছ হ'ব তাক কম্পেনচেট কেন্দ্ৰীয় চৰকাৰে যি 28%ৰ জৰিয়তে যি পাব তাৰ পৰা কম্পেনচেট কৰিব গতিকে সেইটো এটা পদক্ষেপ লোৱাৰ কথা তেখেতসকলে সেই সময়ত
গোটেই ৰাজ্যবিলাকক অৱগত কৰিছিল যদিও ৰাজ্যবিলাকে সন্মতি নহ'ল দ্বিতীয়তে আপুনি এটা কথা কৈছিলে যে যিটো কয়লাৰ ক্ষেত্ৰত লৈ ইয়াত বিজুলীৰ অভাৱ হ'ব বুলি কৈছিলে মই জাষ্ট আপোনাক এইখিনিত এড কৰি কম যে অসমৰ এক্সেপ্ট চালাকাঠিত বদে যিবিলাক এক্সিষ্টিং প্ৰকল্প আছে বেছিভাগেই আপুনি যদি চাই তাপবিদ্যুৎ জলবিদ্যুৎ প্ৰকল্প হয় গতিকে মই নাভাবোঁ যে অসমত এই ক্ষেত্ৰত তাৎক্ষণিকভাৱে এটা সমস্যা হ'ব মই কথাখিনি চালাকাঠিটোত ধৰাই নাই কাৰণ এইটো আজি তাত হ'ব বুলি ইতিমধ্যে শক্তি বিভাগৰ ফালৰ পৰাই এইটো কৈছে মই কথাখিনি কৈছো অসম প্ৰাসংগিক মই অসমৰ প্ৰাসংগিক জাননীখনৰ কথা তৃতীয়তে আমি যদি চাওঁ আমি সদায় এটা কথা মন কৰিব লাগে ৰাজনীতিৰ কাৰণে আমি হয়তো এইটো দলে সেইটো দলক দোষ দিব সেইটো দলে এইটো দলক দোষ দিব কিন্তু আমি এইটো স্বীকাৰ কৰিব লাগিব অসম বেচিকেলি এখন এক্সেপ্ট চাহপাত মাছ আৰু ধানত বাদে কিছু পৰিমাণে আমি কিন্তু কনজিউমাৰ ষ্টেট আৰু কনজিউমাৰ ষ্টেট হ'লে যেতিয়া পেট্ৰল ডিজেলৰ প্ৰাইচ আন্তঃৰাষ্ট্ৰীয় পৰিসৰত বা ইণ্ডিয়ান পৰিসৰত বৃদ্ধি হয় তেতিয়া কিন্তু বাকী সামগ্ৰীবিলাকৰ দাম বৃদ্ধি হয় আৰু এটা কথা যদিও মই এইটো দামটো বৃদ্ধি হোৱাৰ ছাবষ্টেঞ্চিয়েট কৰিব খোজা নাই কিন্তু যিকোনো এটা বছৰ যদি আপুনি পিক আপ কৰে ছেপ্টেম্বৰ অক্টোবৰ ইজ এ চাইক্লিকেল পিৰিয়ড যিটো সময়ত অন্যান্য সামগ্ৰীৰো কিছু পৰিমাণে দাম বৃদ্ধি হয় গতিকে এই তাৰ পিছত কিন্তু কিছু পৰিমাণে কম হয় আন এটা কথা মই লাষ্টলি ক'ব খুজিছোঁ যিটো আমাৰ পেট্ৰলৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ পদক্ষেপ ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে লৈছে হয়তো সেইটো প্ৰসংগটো মিডিয়া বা প্ৰিণ্ট মিডিয়াত অহা নাই কাৰণে আমি এইটো আলোচনা হোৱা নাই যিটো হৈছে দ্বিপাক্ষিক চুক্তি বৈদেশিক চুক্তি এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ আমাৰ যিজন এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্টাৰ আৰু পেট্ৰলিয়াম মন্ত্ৰালয়ে অপেক কাণ্ট্ৰি অপেক মিনছ অইল পেট্ৰলিয়াম এক্সপৰ্টিং কাণ্ট্ৰিজ তাৰে লগত এটা দ্বিপাক্ষিক চুক্তি কৰিব খুজিছে যাৰ জৰিয়তে হয়তো আমাৰ যিখিনি প্ৰডাক্ট আছে এইটো আগৰ চিষ্টেমত বাৰ্টাৰ চিষ্টেম বুলি কয় আমি আপোনালোকক এইখিনি দিম আপোনালোকে আমাক এইখিনি অইল দিয়ক গতিকে তেনেধৰণৰ এটা চুক্তিৰ জৰিয়তে হ্ৰস্বম্যাদীভাৱে যাতে আমি জনসাধাৰণক সকাহ দিব পাৰে তেনেকুৱা এটা চিন্তা চৰ্চা চলি আছে ঠিক আছে